মই ৰিদীপ আৰু মই আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই গৈছিলোঁ সিদিনা 3 জানুৱাৰীত আৰু তাত আপোনাৰ এই মন্দিৰটো বহুত দিন শুনি আছিলোঁ যে মন্দিৰটো আপোনাৰ বহুত ওখ বিল্ডিঙৰ কাষৰ পাহাৰখনতে মানে এই মন্দিৰটো। আৰু ৰাতিপুৱা উঠি সেই মন্দিৰটোত গ'লোঁ আৰু সিদিনা আছিলে শিৱ পূজা আৰু শিৱ পূজাৰ দিনাখন মই সেই মন্দিৰটোত গ'লোঁ। তাত আৰু বহুত ওপৰত মন্দিৰটো, তাতে বহুত ওখ। তথাপিও আমি বহুত চেষ্টা কৰি কিনে যদি আপোনালোকে আহে গাড়ীখন তলত থৈ আহিব পাৰিলে, ওপৰত আহিলে অলপ ৰিক্সি হয়। আৰু গ'লোঁ, যাই কিনে মন্দিৰটোত যাই বহুতেই ভাল লাগিল আৰু ইয়াৰে যিবিলাক ভিউ আছে সেইবিলাক বহুত ধুনীয়া আৰু আপোনালোকে আহি কিনে চাব পাৰে। ইয়াতে মই গ'লোঁ আৰু মোৰ ৱাইফ গ'লে আৰু ইয়াতে আপোনাৰ মন্দিৰত গৈ চাকি ধূপ জ্বলালোঁ। বহুত ভাল লাগিল, আপোনালোকেও আহিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।